Hello guys, welcome back to my YouTube channel. আজি চুলাইখিনি আনিছোঁ ঘৰলৈ কি কয় জানো আজি একেটা চুলাই একেটা জেকেটকে পিন্ধি ভিডিঅ' বনাইছোঁ বেয়া নাপাব গাইজ আহি পালোঁহি সেইদিনাখনি কুকুৰকেইটা ৰখাম বুলি কৈছিলোঁ মই বনলিহঁতক কালি কৈছিলোঁ মই সেই ভিডিঅ' মানে কুকুৰকেইটা মানে নাই এতিয়া গোটেই ক'লৈ গ'ল জানো পলাই দিলে সেইকেইটা কুকুৰকেইটা দেখাম বুলি কৈছিলে দেখাবই নাপালোঁ আপোনালোকক গাইজ বেয়া চেয়া নাপাব এইফালে যাওঁ সিহঁতৰ ঘৰৰ ফালে যাওঁ যিহেতু ঘৰৰ ওচৰৰ পাবলৈ হৈছোঁ মই এই আগৰ পৰা নবনালোঁ একদম মানে ইয়াৰ পৰাই বনাম বুলি ভাবিলোঁ ভিডিঅ'টো এইকেইটা চুলিটো ঠাণ্ডা লাগিছে যে সেইকাৰণে একেটা কিনিবলগীয়া আছে এটা কিনিম মই অহা দেওবাৰে কিনিম এটা ৰেগুলাৰ ভিডিঅ' বনাম বুলি কৈ থৈছোঁ মই সেইটো কাৰণে এতিয়া ৰাতিয়ে হৈ গ'ল হৈছে একদম সন্ধিয়া গ'ল স্কুলৰ পৰা আহি বনাবলৈ সময় নহ'ল কাম চাম আছিলে যে কাম চাম কৰিলোঁ তাৰপৰা এতিয়া এই কাম চাম কৰি কিনি চুলাইটো আনি কিনি ভিডিঅ' কৰিছোঁ আৰু এতিয়া সময়টো পাইছোঁ এয়া আহি পালোঁহি এইটো বনমালী সদায় কামেই কৰি থাকে দেই এই বহুত কাম কৰা ল'ৰা মই কাম চাম কৰোঁ ময়ো কৰোঁ এইফালে ঘৰফালে ওলাই ৰাস্তাফালে যাওঁ চাপ্লাইৰ ফালে যাওঁ গাইজ বৰ ঠাণ্ডা লাগিছে দেই ৰাতিপুৱাটো আজিকালি উঠিবই মন নাযায় টিউশ্যনো যাব লাগে টিউশ্যন যাবলৈ মন নাযায় এতিয়া টিউশ্যন নগ'লে কি হ'ব এনেও পঢ়াত যিহেতু গেধা হৈছোঁ মই চুলিখিনি মই ৰাস্তা পৰা আহোঁগৈ চাপ্লাইটো পাই গ'লোহি এতিয়া 10 টকা এটা ল'লোঁ চুলাই আনিব যাওঁগৈ এই কিবা এটাতো খাবই লাগিব ন এতিয়া মই কিবা কিবি মানে দোকানৰ পৰা আনিব গ'লে 10 টকা বা 20 টকা খাই থৈ আহোঁ আপোনালোকে খায়নে কমেণ্ট কৰি জনাবচোন এনে কোনে কয় চাওঁ কোনে খায় চাপ্লাইটো পাই গৈছোঁহি এতিয়া মই এই চাপ্লাইটো ওপৰতে উঠোঁ ৰাতি হয় কোনে মাতি থাকে মোক চাপ্লাইটোতে মই থাকোঁ সদায় ইয়াতে থাকি ভাল লাগে একদম কি যে কওঁ গাইজ ৰাতিয়ে হৈ গ'ল দেখোন এতিয়া আজিও ৰাতিয়ে হৈ গ'ল এনেকৈ ৰাতি দিলে কি হ'ব গাইজ আৰু কেমেৰা বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে বাৰু মোৰ মতে একদম ফাল্টু লাগিছে বেকগ্ৰাউণ্ডটো পিছফালৰ বেকগ্ৰাউণ্ডটো মানে সেইকাৰণে ৰাতি বনাবলৈ বেয়া হৈছে এতিয়া কি কৰিম এতিয়া স্কুলৰ পৰা অহাটো দেৰি হয় এই ঠাণ্ডা দিন চাপ্লাইটোৰ ভিতৰত এতিয়া সোমাই ল'লোঁ ইয়াত একদম পোহৰ লাগিছে এইফালে লাইট চাইট লগাই থৈ আছে যে গাইজ আৰু ইয়াৰ একদম ৱাটাৰ চাপ্লাইটো ভিতৰত শুই একদম মজা লাগে মানে সেই বিচনা পাৰি থৈ আছে ইমান অকলেহে হোৱা এনেই জাহা পাৰি দিছোঁ এতিয়া যাওঁ ৰাস্তাটোৰ ওচৰলৈ পুলটোৰ ওচৰলৈ যাওঁ ইয়াত চাপ্লাইটো লাইটটো জ্বলাই দিলোঁ বনমালী দেখোন ফোন মাৰি কৈ আছিলে চাপৰিলৈ যাম বুলি এতিয়ালৈকে অহা নাই যে গাইজ পানী গাইজ আপোনালোকে মানে তোমালোকে আজি পঢ়িছেনে বাৰু মইতো পঢ়া নাই 29 তাৰিখৰ পৰা এফালে প্ৰি টেষ্ট আছে আমাৰ যোনখিনিয়ে 10ত পঢ়ে সেইটো জানিবই প্ৰি টেষ্ট আছে বুলি হ'লেও ৰেগুলাৰ মই ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ
সেইটো বাদ দিয়ক। এতিয়া চাপৰিলে নেযাওঁগৈ হপায়, পানীটো তোলাই লওঁ। আপোনালোকে চাব, মই ছাপ্লাইটোত কেনেকৈ পানী তোলাই, এইটোত ওপৰত কেনেকৈ তোলাই দেখাই দিম। এইফালে এইটো বস্তু টিপিলে ওপৰত উঠি যায় মানে গাইছ, ওপৰত উঠি ফিল্টাৰ হৈ পৰে। এই তাত পৰিব, একদম সেই ওপৰত পৰিব, ওপৰত পৰে। মই এনেই পানী দিয়া মেলা কৰি থাকোঁ ঘৰতে বহিছে পানী টেংকিটো, সেইটো কাৰণে ঘৰতে এইফালে পানী চবফালে দিয়ে এই গাইডকেইখনে। সেইটোৱে কাম কৰি থাকোঁ আৰু মানে বেলেগ কাম নাই বাৰু, সেইটোৱে কাম কৰি থাকোঁ। ইয়াতে পোখা মেলা হয়, মোৰ ইয়াতে চলি যায় পোখা। তাৰপৰা এনেকৈ আৰু জীৱনটো চলি আছে এনেকৈ। তো আপোনালোকক মই কৈ আছিলোঁহে চাপৰি নেযাম বুলি, খালি নেযাম বুলি কৈ থাকোঁ, আহিলে নহয় স্কুটিখন লৈ কিনি। এতিয়া যাওঁ আৰু ইয়াৰ লগতে পানীটো অফ কৰি থাকোঁগৈ, নহ'লে পৰি বাগৰি এটা হৈ যাব, বানপানী হৈ যাব। নহ'লে বানপানী নহয় আৰু সেই মেচিন বেয়া হৈ যাব মানে। অফ কৰি লওঁ। এই বল এতিয়া উঠিলোহি, এতিয়া সি চলালেই গৈ থাকোঁ। হ'লেও এতিয়া আৰু চাপৰিটো দেখাব পাৰিম আপোনালোকক। চাপৰি যাওঁনে ঠাণ্ডা লাগিছে, টুপি পিন্ধা নাই, এনেকৈ যাওঁ এতিয়া ঠাণ্ডাই লাগি যাব। এতিয়া ৰাতি আমি কবালৈ যাম, এতিয়া চাপৰি যাম। অকণমানে ওলাই যায় নাই পাবলৈ বেছিয়ে ঠাণ্ডা লাগিছে মানে তাত কি চাই কিনে এতিয়া না কি চাই কিনে ভালকৈ নাখাওঁ। আহি এটা জেগাত সোমাই দিলেহি, এই কিবা মেম্বানী ঘৰত কিবা কিবি পইচা দিবলৈ সোমালে। আকৌ উঠি লওঁ। আহি এতিয়া টাউন পাই গ'লোহি। এতিয়া জাষ্ট আহি পাইছোহি টাউনত। পুলিচ চুলিচ আছে নেকি? আকৌ পুলিচ চুলিচ থাকিবও পাৰে নহয়। হেলমেট চেলমেট পিন্ধিব কাৰণে ধৰিলে খাবা আৰু, এতিয়া পইচা পাতি নাই লগত। একদম বহুত ভিৰ হয় দেই আজিকালি, ৰাতি পুলিচ চুলিচ থাকিবলগীয়া হৈ গৈছে, নহ'লে বা বহুত এক্সিডেণ্ট হয়। এইকেইটাই মাতিলে, এইকেইটা ওচৰ পৰা টিউশ্যন যায় সিহঁতি সদায়। তো আজি বনমূলিৰ লগত আহি খুব ভাল হ'ল দেই। ইয়াত একদম কিবা বড়ো মানুহবিলাকে জাষ্টিচ লাগিব বুলি কৈছে মানে, ইয়াত কৈ আছে চাপৰিত, চিমেণ্ট চাপৰিত। তো চাই থাকক। গাইছ, মানুহ খাতৰা হৈ গৈছে দেই, মানুহ চাই মই পাগলাই হৈ যাম। গাইছ, চাপৰিলৈ কেলৈ আহিছিলোঁ বনৰ লগত কোৱাই নাছিলোঁ নহয়। এই কিবা প্ৰজেক্ট বনাব লাগে স্কুলত।